হেল্ল' এভৰিৱান, আজি মই এবিধ বৰ পুষ্টিকৰ জলপান বনাবলৈ ওলাইছোঁ। যিবিধ জলপান আচলতে মোৰ ল'ৰা ছোৱালীকেইটা জন্ম হোৱাৰ পিছত ছমাহৰ পৰা এতিয়ালৈকে তাহাঁতক দি আছোঁ, আৰু মোৰ শাহুৱেও খাই যথেষ্ট ভাল পাইছিলে, মানুহজনেও ভাল পায়। লগতে পৰিয়ালৰ ভতিজাহঁতৰ ল'ৰা ছোৱালীক বনাই দিছিলোঁ কাৰণে আচলতে এইটো জলপানটো খুৰী জলপান বুলি কৈছিলে। ইয়াত দিয়া উপকৰণখিনি আচলতে মই যিখিনি শুকান কেৰাহীত ভাজি লৈছোঁ সেইখিনি মই বৰ ধুনীয়াকৈ কাপোৰ দি মুচি চাফা কৰি লৈছোঁ। লগতে শিশুক খুৱাবলগীয়া হ'লে মই ফ্লেভাৰৰ কাৰণে অলপ ডাইজেষ্টিভ বিস্কুট দিছোঁ। বিস্কুট দিব নালাগে, এনেই বনাব লাগে। লগতে ভাল হেল্ডি ৰেচিপি এটা সদায় আপোনালোকৰ ওচৰলৈ আগবঢ়াবলৈ মই চেষ্টা কৰোঁ, আৰু আপোনালোকে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিব বুলি মই বৰ আশাৰে ৰৈ থাকিলোঁ। আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ।